বন্ধুসকল চেপ্টাৰ 1 যদি ভয়ৰ আৰম্ভণি আছিলে চেপ্টাৰ 2 হৈ গ'ল ভয়ৰ সম্পূৰ্ণ এটা ৰূপ মই আজি এনেকুৱা এখন সিনেমাৰ ওপৰত আপোনালোকক কথা পাতিব বিচাৰিছো যে যিখন সিনেমা আপোনালোকৰ ভয়ৰ ডেফিনেশ্যন শিকাই দিব বন্ধুসকল আপোনালোকে যদি মোক ইউটিউবৰ পৰা চাই আছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিওক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহলে ফলো কৰি দিব বন্ধুসকল ওয়েলকাম টু মাই ৰিভিউ চেনেল আসামিজ ৰিভিউৱাৰ তো বলক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল মই আজি এনেকুৱা এখন সিনেমা চালো যিখিনি হলিউড ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে আৰু তাৰ নাম হৈছে দি ষ্ট্ৰেঞ্জাৰ চেপ্টাৰ 2 ঠিক আছে মানে দ্য ষ্ট্ৰেঞ্জাৰ চেপ্টাৰ 1 খন 2024 তে আহি গৈছিল তেতিয়া মই চাইছিলো ষ্ট্ৰেঞ্জাৰ চেপ্টাৰ 2 খন চাবলৈ হলে আপোনালোকে ষ্ট্ৰেঞ্জাৰ চেপ্টাৰ 1 খন চাব লাগিব আৰু যদি ভাবিছে আপোনালোকে ষ্ট্ৰেঞ্জাৰ চেপ্টাৰ 1 খন আছে এখন 2 খন চাম বুলি তেতিয়া আপোনালোকে ষ্টৰীটো কানেক্ট নহয় বাট আপোনালোকে ষ্টৰী লাইনৰ যি প্ৰেজেন্টেশন বা চিনেমেটোগ্ৰাফি যিখিনি সেইখিনি বস্তু ভাল পাই যাব বাট এটা ভাল কন্টেন্ট বা এটা ভাল ষ্টৰী লাইন আপোনালোকে কানেক্ট নহব ইয়াতে তো চেপ্টাৰ 1 খন আপোনালোকে চাবই লাগিব চেপ্টাৰ 2 খন চাবলৈ হলে তো মই চাই দিলো আৰু আহক অলপমান কথা পাতো দি ষ্ট্ৰেঞ্জাৰ সিনেমাখন কমপ্লিটলি এটা কাপলৰ ওপৰত বেস্ড আছে বা এদিন তেওঁলোকৰ 5th এনিভাৰ্সাৰী স্পেন্ড কৰিবৰ কাৰণে তেওঁলোকে ভেকেশনত যায় আৰু তাত গৈ তেওঁলোকৰ লাইফটো কমপ্লিটলি চেঞ্জ হৈ যায় যেটো আমাক ফাৰ্স্ট পাৰ্টত দেখুৱা গৈছে যে তেওঁলোকে তাত গৈ প্লাই কেনেকে তেওঁলোকে সেই কিলাৰবোৰ ট্ৰেকত ফসি যায় তাৰ পাছত কেনেকে জংগলৰ মাজত গৈ সেই মানে ঘৰটোত থাকিব লগা আৰু সেই ঘৰটোৰ ৰাতি মানে তেওঁলোকৰ লগত কি ঘটনা হয় কমপ্লিটলি আমাক ফাৰ্স্টখন দেখুৱা গৈছে যে নেকি সেকেন্ডখনটো আমাৰ সেই ফাৰ্স্টখনৰ একদম ক্লাইমেক্সৰ পাছৰ পৰাই ষ্টাৰ্ট হোৱা দেখাইছে আৰু প্ৰথমখনত আপোনালোকে দেখিবলৈ পাইছে যে কিমান ব্ৰুটেলি সেই কিলাৰ গিটাই তেওঁলোকক মানে মাৰিবলৈ চাই আৰু বাকিখিনি মানুহকো মাৰে আৰু কিয় মাৰে হেতু আমাক কমপ্লিটলি এটা ৰিভিল কৰি দিয়া নাই তাতে মাৰ্কস পিনা মানুহে কিয় তেনেকে মাৰ্ডাৰ কৰিছে মাৰ্ডাৰ কৰাৰ পাছতে ৰহস্য কি তেওঁলোকে এটা ফ্যান্টাসি কাৰণে কৰিছে নে কিবা এটা ডাঙৰ বিগ ৰিজন আছে তো গুটেখিনি চাবলৈ হলে আপোনালোকক সিনেমাখন চাব লাগিব এনাপত এটা ৰিভেঞ্জ ষ্টৰী টাইপ গুছি যায় যেনেকি কিলাগিটা যে মায়াক বিচাৰি পায় বা বিচাৰি তেওঁ মাৰিব বিচাৰে তাৰ পাছত যেনেকে সাৰ্ভাইভ কৰে মায়াই গুটে মানে সিনবোৰত হস্পিটেলৰ পৰা কেনেকে প্লাই জংগলৰ পৰা কেনেকে প্লাই সেই ঘৰটোৰ পৰা কেনেকে প্লাই তো তাৰ মাজৰ গুটেখিনি যেটো সিন থাকে সেই সিনখিনি আপোনালোকে চাই ইয়াতে পুৰা একদম ভয় খাই যাব মানে আসলতে এনেকুৱা এই সিনেমাখনৰ ভয়ৰ সংজ্ঞাটো এনেকুৱা নহয় যে আপোনালোকে হপককে দেখিবলৈ ভয় খাই যাব সিনেমাখনৰ ষ্টাৰ্টিংৰ পৰা স্লোলি ভয়ৰ এটা বিল্ড আপ কৰে আমাৰ মনত তাৰ পাছত যেতিয়া মানে সিনবোৰ আহে হে ভয়ংকৰ সিনবোৰ তেতিয়া মানে আমাৰ মনটোত এনেকুৱা লাগি যায় যেন হঠাতে একদম কুঠাৰখন আইপলা ডিঙি কাট খাই যাব নেকি মাথাত মাৰি দিব নেকি পিছফালৰ পৰা মাৰি দিব নেকি তেনেকুৱা নিচিনা সেই সিনবোৰ আমাৰ লগত ঘটনা ইয়াতে হয় যিবোৰ আমি মানে মনতে ভাবি থাকো আৰু আমাৰ মনত বহুত বেছি চিন্তা আনি দিয়ে এই সিনেমাখনৰ ডায়লগটো বহুত কম আছে আপোনালোকে প্ৰথমতে সিনেমাখনৰ ডায়লগবোৰ বহুত পাই যাব তাৰ মাজত আপোনালোকৰ একদম নাই একদম সুনসান আপোনালোকে যদি এখন হেডফোন লগাই চাই আপোনালোকে আৰু ভয় খাব তাৰ যেটো মানে cinematography যাৰ যেটো প্ৰেজেন্টেশন যেটো মানে ৰাইটিং স্কিলত দেখুৱাইছে হাইপটো হেতু বস্তু এটা বহুত বেছি ভাল হৈছে এনেকুৱা নহয় যে ইয়াৰ আগত আপোনালোকে এনেকুৱা মুভি চোৱা নাই থ্ৰিলিং মুভি সাসপেন্স হৰৰ টাইপ বহুত আছে সাৰ্ভাইভাল টাইপ কিন্তু এইখনো এখন অন্যতম মুভি যিখন চাই আপোনালোকে বহুত বেছি ভাল পাব যদি আপোনালোকে এখন নাই চোৱা এখন আপোনালোকে চাব পাৰে ফ্যামিলি অডিয়েন্সৰ লগতো ভালদৰে চাব পাৰিব একদম কমপ্লিটলি এটা গ্ৰিপিং ষ্টৰী পাব কিন্তু ব্ৰুটেলি যেটো দেখুৱায় মানে সেইখিনি সিনৰ কাৰণে আপোনালোকে ফ্যামিলি অডিয়েন্সৰ অকন অকৱাৰ্ড টাইপ ফিল কৰিব কাৰণ বৰ বেলেগকে মাৰ্ডাৰবোৰ দেখাই দিয়ে বাকি এনেকে অপচন সিন অশ্লীল বা নিউডিটি একো নাই এখন সিনেমাটো আপোনালোকে ফ্যামিলি অডিয়েন্সৰ চাব পাৰে হিন্দী ডাবিং একদম পাৰফেক্ট হৈছে একদম প্ৰথমৰ পৰা আপোনালোকৰ ষ্টৰী লাইনটো নো বা কোৱাছ একদম লাষ্টলৈকে আপোনালোক গ্ৰিপিং কৰি ৰাখিব এনেকুৱা নহয় যে মাজত আপুনি সিনেমাখন এৰি বেলেগ কিবা এটা কাম কৰিব তেনেকুৱা ধৰণৰ নহয় তো সিনেমাখন এনেকুৱা হিচাপে চাবলৈ গ'লে এখন ভাল সিনেমা আহিছে হলিউডৰ ফালৰ পৰা যেনেকি সাৰ্ভাইভেল থ্ৰিলাৰ হৰৰ গুটেইটা মিষ্ট্ৰি পেকেজটা আপোনালোকক দিব তো যদি আপোনালোকে নাই চোৱা এখন সিনেমা এবাৰটো আপোনালোকে এক্সপেৰিয়েন্স কৰিবই পাৰে আৰু মোৰ ভিডিওবোৰ যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ পাহৰিব আৰু প্লিজ সাবস্ক্ৰাইবটো কৰি দিয়ক না তো লগ পাইছো নেক্সট ভিডিও আজিলে বাই বাই